নমস্কাৰ আজি খুব ধুনিয়া কাহি এখন তৈয়াৰ কৰি দেখাম বুলি ভাবিছো আগতে মই নিৰামিষ দেখুৱাইছো কিন্তু আজি সকলো ধৰণৰ বস্তু থাকিব মাছ মাংসৰ পৰা আদি কৰি কিনো বনালো ৰাতিপুৱা তাকে ভাবিছো আপোনালোকক দেখাম এতিয়া এয়া কাহিখন লগাই ভাতটো লগাই দিছে ভাতটো লগোৱা হৈ গল এতিয়া ইয়াত আহিব এয়া অমিতা আৰু সয়াবিনৰ দি বুটৰ লেবৰা এয়া বেঙেনা ফ্ৰাই এয়া বুটৰ চাটনি এয়া মসুৰ দালি পিটিকা মসুৰি দালি এয়া টক হয় জলফাই টেঙা মিঠা টক আলু আৰু লেচেৰাৰ ভাজি সালাড আৰু কাহিখন পুৰা সম্পূৰ্ণ হৈ গল এতিয়া জাগা নাই কাৰণে এয়া খাৰ মাটি দালি খাৰ আৰু এইফালে আছে এয়া লোকেল চিকেন আৰু এইফালে আছে ৰৌ মাছৰ তৰকাৰী সৰিয়হ দি এতিয়া এয়া সম্পূৰ্ণ এখন খুব ধুনিয়া থালি তৈয়াৰ হৈ গল এতিয়া বাকি আছে ইয়াত এপিস নেমু আৰু এখন এয়া পাপৰ খুব ধুনিয়া থালি মোৰ হোটেলৰ কাৰণে এনেকৈ তৈয়াৰ কৰা হয় কাস্টমাৰক দিয়া হয় তেনেকৈ আৰু সকলোৱে খাই ভালেই পাইছে আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো ৰাখোঁ মই ইমানতে